আনুষ্ঠানিক শিক্ষা ললেহে যে মানুহ সফল হ'ব তেনে কথাও নাই বহুতৰে যদি নিজৰ আত্মবিশ্বাস থাকে একাগ্ৰতা থাকে তেনেহলে জীৱনত সফল হ'ব পাৰিব আৰু নিজৰ ঘৰত পৰি থকা মাটিখিনিটো ফিচাৰী খান্দি বা ফাৰ্ম কৰি বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰিও আপুনি স্বাৱলম্বী হৈ উঠিব পাৰে আৰু ইয়াৰে এটা প্ৰশস্ত উদাহৰণ দাঙি ধৰিছে বকতা ধিতাই পুখুৰীৰ সত্যজিৎ বৰুৱাই ইমানখিনি সাহস কেনেকৈ আহিলে যেহেতু এটা দৰিদ্ৰ পৰিয়ালৰ পৰা তুমি বিলং কৰিছা সাহস কেনেকৈ গোটালা প্ৰথমে বিশেষকে মা আৰু দেউতা তেওঁলোকে আজি খেতিয়ে কৰে আগতে আৰু মই মানে তেওঁলোকক দেখি পিনে আজি এইখিনি মানে কৰি আছো হয় কিমান বছৰৰ পৰা লাগি আছে এইটো 3 বছৰ হৈছে আৰু কৰা এইকিটা আৰু ইয়াৰ বাবে ট্ৰেইনিং ক'ত কৰিছিলা মনলবাৰী দেৱজিৎ বৰ্মনৰ ওচৰত তেখেতৰ ওচৰত কৰিছো ট্ৰেইনিং মাছৰ ওপৰত এতিয়া কি কৰা হয় ফিচাৰী তুমি পোনাবোৰ আচলতে উৎপাদন কৰা হয় নে কি হয় গোটেই প্ৰচেছটো মই তেখেতৰ পৰা বৰ্তমান আপোনাৰ যিটো বাখট্ট ঘণ্টিয়া পোনা হাতচাৰীত উলিওৱা হয় তাৰ পোনাটো মই কৰি আনো কিনি আনি ফিচাৰীত দিওঁ দিয়াৰ পিছত 1 মাহ 12 দিন 15 দিন মানৰ পিছৰ পৰা আমি মাছটো বিকিবলৈ ষ্টাৰ্টিং কৰোঁ ক'ত বিক্ৰী কৰা এইটো আপোনাৰ ডিব্ৰুগড় সাইড যায় লখিমপুৰ ধেমাজি আপোনাৰ মৰাণ এই লোকেলিটি এৰিয়া এইবিলাকত ইয়াতে বিক্ৰী হৈ থাকে এতিয়ালৈকে উপাৰ্জন কেনেকুৱা ধৰণৰ হৈছে তুমি কিমান পোৱা এইবোৰৰ পৰা আপোনাৰ উপাৰ্জন আপোনাৰ যদি মাছটো চেলিং হয় উপাৰ্জনটো হয় কিমান বিঘাৰ ফিচাৰী তোমাৰ আছে ফিচাৰী এতিয়ালৈকে কিমান বিঘা আছে বৰ্তমান মোৰ ঘৰত নিজৰ আধা বিঘা আছে আৰু লিজত লোৱা আছে 4টা আছে আৰু সকলোতে এটা পোনা মেলি থৈছা মেলা আছে আৰু ভৱিষ্যতে পৰিকল্পনা কি কৰিছা কিবা হাতচাৰী বা পোনা একেবাৰে ইয়াত কণী উৎপাদনৰ ব্যৱস্থা কৰিছা নেকি কৰিছো অহা বছৰৰ পৰা মোৰ নিজৰ হাতচাৰীতে কণী উৎপাদন হ'ব আৰু মানে মই বেলেগ ল'ৰা ছোৱালী যিবিলাক নতুন প্ৰজন্ম আহি আছে তেওঁলোকে যদি ইচ্ছা কৰে মোৰ পৰা পোনাও ল'ব পাৰিব আৰু মানে মোৰ পৰা বাখট্ট ঘণ্টিয়া যিটো পোনা সেইটো কৰি পিনে তেওঁলোকে বোলে মই বোলে নিজেও এখন আমাৰ লোকেলিটি ইয়াত মাছটো দিওঁ তেনেকৈ তেওঁলোকে কৰিব পাৰিব আৰু এটা দেখিলো যে আমি ব্ৰইলাৰ ফাৰ্মো দেখিলো ফিচাৰীৰ ওচৰত ব্ৰইলাৰ ফাৰ্ম দুখন দেখিছো আৰু কি আছে তোমাৰ মই ব্ৰইলাৰ ফাৰ্মো কৰিছো জলকীয়া খেতিটো আপোনাৰ কৰিছো জলকীয়া খেতি মানে এইবছৰ ষ্টাৰ্ট দিয়া আছে জলকীয়া খেতিটো কিন্তু অহা বছৰ ভালকে কৰিম বুলি ভাবিছে কিন্তু মানে ব্ৰইলাৰ ফাৰ্মখনৰ মেইন ব্ৰইলাৰ ফাৰ্মখনৰ যিটো ইনকাম হয় এনে ফিচাৰী খন্দা মেলা তেনেকে মানে প্ৰথম ষ্টাৰ্টিং কৰা হৈছিলে এতিয়া ব্ৰইলাৰ ফাৰ্মটো আগত আছিলে নে ফিচাৰীটো আগত আছিলে ব্ৰইলাৰ ফাৰ্মটো আগত আছিলে তাৰপিছত ফিচাৰী আহিছে আৰু এটা কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু এইবোৰ আমি লগোৱা দেখিছো কিনাৰত এইবোৰ আজি কলগছক বা এইবোৰ এই ধৰণৰ এইবোৰ মানে কি ভাবি প্লেনিংটো কি হৈছে ফিউচাৰ এইখিনি ফিচাৰী বৰ্তমান মানে লিজত লোৱা আছে যে আপোনাৰ এই মালিকৰ লগোৱা আছে মালিকৰ মানে লিজত লোৱা আছে কাৰণে গোটেই বস্তুটো আৰু জলকীয়া ভোট জলকীয়াটো বজাৰত এতিয়া কিমানকে বিক্ৰী কৰা হৈছে বৰ্তমান মই 500 টকা 600 টকাকে বিকিছিলো তাৰপিছত এতিয়া আপোনাৰ 300 টকা 200 টকালৈ আহিলেগে কেজি নামিলে কিন্তু ভাবিছো কি এতিয়া বিকি আছো এতিয়া গছতো অলপ কমিছে জলকীয়াটো গছতো কমিছে আৰু মৌ উৎপাদনো দেখিছো আমি মৌমাখি এটো কি কিমান আছে এতিয়া মৌ বাগছ আপোনাৰ 7 মান আছে আৰু মৌ উৎপাদন মানে 600 মানে মৌ বস্তুটো আপোনাৰ 600 ঘৰত খাবলৈ মেলিবলৈ আৰু এইবিলাক এনেকৈ কৰি থকা হয় এতিয়া আৰু আমাৰ এতিয়া যিখিনি প্ৰজন্ম আছে বহুতে পঢ়া শুনা কৰি ঘৰত নিবনুৱা হৈ আছে বা কি কৰিম ভাবি পোৱা নাই তোমালোকৰ এতিয়া মাটি যেহেতু মই দেখিছো কম মাটিটো তোমালোকে ভাল ধৰণে উৎপাদন কৰিছা বা ফিচাৰী এইটো ব্যৱসায়ত আগবাঢ়িলে কেনেকুৱা হয় লাভ যথেষ্ট আছে আৰু আমাৰ মানে ক'বলৈ গ'লে যিখিনি ফিচাৰী ঘৰত সৰু সুৰা ফিচাৰী মানুহে পেলাই থৈ দিয়ে সেই ফিচাৰীটোত প্ৰথম কম পৰিমাণে অলপ মেলি পিনি মানে দানাটো ফিডিং ভালকে দিয়ক আৰু পোনাটো কম পৰিমাণে মেলি পিনি ধুনীয়া এটা উপাৰ্জন কৰিব পৰা যায় কিমান পোনা আচলতে ইয়াত এতিয়া কিমান পোনা মেলা হৈছে ইয়াত আপোনাৰ লিটাৰ হিচাপত মেলা হয় মানে যিটো আপোনাৰ বাখট্ট ঘণ্টিয়া যিটো পোনা সেইটো লিটাৰ হিচাপত আহে ইয়াত 4 লিটাৰ দিয়া আছে 4 লিটাৰ আনুমানিক কিমান পোনা পোৱা যাব আনুমানিক আপোনাৰ 2 লাখ প্লাছ মানে 2 লাখ 8 লাখ ইমান পোনা পোৱা যাব আৰু যদি মৰ্টেলিটি নাহে মৰ্টেলিটি যদি আহি যায় 1 লাখ 1.5 লাখ এনেকুৱা পোনা এটা যদি এতিয়া কণী অনা হয় সেই কণীখিনি কিমান দিন ইয়াত উৎপাদন হৈ পোনা হোৱালৈকে বা বিক্ৰী কৰালৈকে কিমান সময় প্ৰয়োজন হৈ যায় বিক্ৰী হোৱালৈকে আপোনাৰ কণীখিনি অনাৰ পিছত বিক্ৰী হোৱালৈকে আপোনাৰ এমাহ 10 দিন দিনৰ পৰা বিকিব পৰা হয় এতিয়া পোনা তুমি ক'ৰ পৰা আনা বৰ্তমান মই নলবাৰী দেৱজিৎ বৰ্মনৰ পৰা আনি আছো কিন্তু অহা বছৰৰ পৰা মোৰ ইয়াতে প্ৰডাকশ্যন মানে ইয়াতে প্ৰডাকশ্যন হ'ব প্ৰডাকশ্যনটো কেনেকৈ হ'ব ফিচাৰীত এইটো ভাগ হ'বনে নে ইয়াত যিহেতু ডাঙৰ মাছৰ পৰাই কণী উৎপাদন কৰা হ'ব এইটো কেনেকৈ কৰা হ'ব ইয়াত এইটো আপোনাৰ ইয়াৰ এইখিনি বিক্ৰী হ'ব কিন্তু যিখিনি আপোনাৰ লাইন পোনা সেইখিনি ৰখা আছে ফিচাৰীত সেইখিনিৰ পৰা যিখিনি মাছ ডাঙৰ চাইজ হ'ব তাৰ যিখিনি কণী আহিব তাৰ পৰা মাছ বাচিব লাগিব বাচি পিনি যিখিনি মানে গঠনত ভাল তাৰ পৰা ইনজেকচন মাৰি পোনা প্ৰডাকশ্যন কৰা হ'ব এতিয়া কি মাছ ইয়াত আছে কিহৰ পোনা আছে কি বৰ্তমান এই ফিচাৰীটো আছে জিআই কাটলা আছে আৰু জয়ন্তীৰো আৰু মিৰিগা আছে ইয়াত আৰু ঘৰৰ ফিচাৰীটো আমুল কাপ আছে আৰু ওচৰৰে ফিচাৰী আছে তাত গাছ কাপ আছে এইসমূহৰ কিমান সময় লাগে ডাঙৰতে কিমান কেজি হয়গে গৈ আপোনাৰ এবছৰত আপুনি হাই ডেন্সিটিত যদি মেলে গ্ৰোথটো ইমান জল্দি নল'ব আপুনি যদি ল' ডেন্সিটিত মেলে তেতিয়া কিন্তু এবছৰত আমুল কাপ এজনী আপোনাৰ 3 কেজি প্লাছ
3 কেজি আৰু আমুল কাপজনী আপোনাৰ কি হয় এয়াৰলাইন পোনাৰ কথা কৈছো আপুনি যিটো ফিংগাৰলিং হয় ফিংগাৰলিঙত আপোনাৰ 2 কেজি 2.5 কেজি নগাছ আছে আৰু হাই ডেনসিটি লো ডেনসিটি এই বস্তুটো অকমান বুজাই দিয়াচোন মানে বহুতেতো আমাৰ কৃষকসকলে বহুতে কৰিব বিচাৰে বা যিসকল ফাৰ্মৰ সৈতে জড়িত বা ফিচাৰী মাছ পুহিব বিচাৰে এইটো হাই ডেনসিটি লো ডেনসিটি এইটো মানে কি বস্তুটো এতিয়া হাই ডেনসিটি হল আপোনাৰ ফিচাৰীটোত যদি আপুনি যিটো ফিচাৰীত এবিঘাছ আছে ফিচাৰীটোত আপোনাৰ ধৰে বোলে মাছ 1000 আপুনি যদি হাই ডেনসিটিত যদি মেলে আপোনাৰ 2000 পোনা মেলি দিয়ে আপোনাৰ গ্ৰোথটো নলব মাছটো আৰু যদি আপুনি ফিচাৰীটো 1000 পোনা মেলি পিনি আপুনি যদি ডাঙৰ কৰিলে বিচাৰে আপোনাৰ জলদি গ্ৰোথ লব মাছটো মানে সেইটো এটা কথা আৰু সেই 1000 পোনা মেলি পিনি আপুনি বেনিফিটটো বেছি পাব তেতিয়া লো ডেনসিটিত যদি আপুনি মেলে কি হয় আপুনি দানা ফিডিংটো সি জোখত খাবলৈ পাব আৰু গা গঠনটো তাৰ জলদি আহিব মানে কেজি ওপৰত বাঢ়িব আৰু হাই ডেনসিটিত মেলাৰ লগে লগে আপোনাৰ মাছৰ সাইজটো সৰু হৈ থাকিব আৰু মাছটো আপুনি বিক্ৰী কৰিলে মাৰ্কেট ভ্যালু নাপাব তেনেকুৱা কথা আৰু এটা কথা আমি দেখিছো 22 বছৰ পাছত তুমি এতিয়া 22 বছৰ হৈছে ইমানখিনি 19 বছৰ পৰা কৰি আছা গোটেই কামখিনি এতিয়া গাড়ী এখনো লৈছা কি গাড়ী লৈছা মাৰুতি ফংস এখন লৈছো আপোনাৰ এই বিজনেছৰ ক্ষেত্ৰতে জড়িত মানে গাড়ীখনো মানে পাৰ্সোনালি নিজৰ হয় আপোনাৰ মাছ ডেলিভাৰী হলে কিছুমান মানুহে বিচাৰে সৰহকে বিচাৰিলে মই নিজে ডেলিভাৰী দিয়া হয় কিমান দিন হৈছে গাড়ীখন লোৱা 4 মাহ হৈছে 4 মাহ এখন কিমান দাম গাড়ীখনৰ দামটো আপোনাৰ অন্যত ক'বলৈ গ'লে আপোনাৰ 9 লাখ 88 হয় 9 লাখ টকীয়া এখন গাড়ীও এতিয়া ক্ৰয় কৰিছে ফিচাৰী কৰি আৰু এটা ট্ৰেজেডিও আছে তুমি দাদাৰ সৈতে একেলগে আৰম্ভ কৰিছিলা গোটেই বস্তু ভাগ মানে তেখেতৰ লগতে ষ্টাৰ্টিং কৰিছিলো কিন্তু আজি এক্সিডেন্ট হোৱা 1.5 বছৰ হৈছে তেওঁ ঢুকুৱা দাদা হেৰাই গ'ল তাৰ পাছত এতিয়া গোটেই দায়িত্ব তোমাৰ ওপৰতে পৰিছে ঠিক আছে এয়া আমাৰ যুৱ প্ৰজন্মৰ যিদৰে আগবাঢ়ি গৈছে বা সত্যজিৎ বৰুৱাই যিবোৰ কৰি দেখুৱাইছে এইখিনি সঁচাই লেখত ল'বলগীয়া আৰু আমি তেওঁলোকৰ পৰা শিকিব লগা বহুত আছে আৰু আমাৰ এই প্ৰতিবেদন আমাৰ যিসকল যুৱক এতিয়াও তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে নিজৰ ঘৰত যথেষ্ট মাটি আছে ফাৰ্মিঙৰ সৈতে জড়িত হ'ব বিচাৰে ফিচাৰীৰ সৈতে মাছৰ ব্যৱসায়ৰ সৈতে জড়িত হ'ব বিচাৰে বা ব্ৰইলাৰ পুহিব বিচাৰে বা শাক পাচলিৰ খেতি যিকোনো ধৰণৰ কাম যদি তেওঁলোকে কৰিব বিচাৰে তেনেহ'লে সত্যজিৎ বৰুৱাৰ দৰে যুৱকৰ পৰা শিকিব পাৰে